হেল্ল' ষ্টুডেণ্টছ, আজি লৈছোঁ ক্লাছ 7-ৰ বিজ্ঞানৰ পাৰ্ট 1 বিদ্যুৎ, বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশ বা উপাদানসমূহ 2 নম্বৰ পাৰ্ট। ইয়াৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰ আলোচনা কৰিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যোৱা। আৰু যিসকলে এইটো চেনেলত নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। 1 নম্বৰ কুৱেশ্যন, শুদ্ধটোতো বাছি উলিওৱা যে MCQ দিছে তলৰ কোনটো বিদ্যুৎ পাৰ হ'ব পাৰে। এইটো 4টা অপশ্যন উল্লেখ কৰা নাই, কিন্তু কিতাপত উল্লেখ আছে। এইটো লোৰ গজাল হ'ব শুদ্ধ উত্তৰ। তাৰ পিছতো আছে, তাৰ পিছতো দিয়া আছে বিদ্যুৎ বৰ্তনী সংযোগ কৰিবলৈ বা কাটিবলৈ কি ব্যৱহাৰ কৰা হয়, এইটো হ'ব সুইচ। তাৰ পিছত আছে তলৰ কোনটো অন্তৰক বা বিদ্যুৎ পাৰ হ'ব নোৱাৰা বস্তু, এইটো হ'ব কাঁচ। 4 নম্বৰত আছে বাল্বৰ ফিলামেন্ট কিহেৰে তৈয়াৰ কৰা হয়, এইটো হ'ব টাংস্টেন। 5 নম্বৰত আছে সুইচ অফ থাকিলে বৰ্তনীটো কি বোলে, এইটো হ'ব মুক্ত বৰ্তনী। আৰু 6 নম্বৰ সুইচ অন থাকিলে বৰ্তনীটো কি বুলি কোৱা হয়, বন্ধ বৰ্তনী। তাৰ পিছত আছে খালী ঠাইসমূহ পূৰণ কৰা। খালী ঠাইত দিয়া আছে যে সহজ কৰি 2 বা ততোধিক কোষ লগ লাগিলে কি হয়, বেটাৰী হয়। তাৰ পিছত আছে 2 নম্বৰ আমাৰ শৰীৰত বিদ্যুতৰ ডেছ, এইটো হ'ব পৰিবাহী। 3 নম্বৰ বৈদ্যুতিক কোষ এটা দুটা টাৰ্মিনেল বা মেৰু থাকে। তাৰ পিছত 4 নম্বৰটো আছে, 4 নম্বৰটো দি আছে বৈদ্যুতিক কেৱল বন্ধ বা সম্পূৰ্ণ বৰ্তনীতহে প্ৰবাহিত হয়। খালী ঠাইত হ'ব বিদ্যুতক পাৰ হ'বলৈ সামগ্ৰীবোৰক ডেছ বুলি কোৱা হয়, পৰিবাহী। 6 নম্বৰ বিদ্যুৎ পাৰ হ'বলৈ নিদিয়া সামগ্ৰীবোৰক অপৰিবাহী বা অন্তৰক বোলা হয়। তাৰপিছত আছে 7 নম্বৰ বাল্বৰ ভিতৰত পোহৰ দিয়া পাতল তাঁৰডালক কি বুলি কোৱা হয়, ফিলামেন্ট। তাৰপিছত আছে 8 নম্বৰ বিদ্যুৎ পাৰ হোৱা পথটোক বৈদ্যুতিক ডেছ বোলে, এইটো বৰ্তনী। পদাৰ্থ এটা পৰিবাহী নে অপৰিবাহী তাক পৰীক্ষা কৰাৰ সঁজুলিটো হ'ল টেষ্টাৰ। তাৰপিছত আছে সঁচা নে মিছা লিখিব লাগে। সঁচা নে মিছা এইকেইটা, কোষৰ ধাতুৰ টুপিটো ধনাত্মক মেৰু, সঁচা। বৰ্তনী চিত্ৰৰ মানক চিহ্ন চিম্বলছ ব্যৱহাৰ কৰা হয়, সঁচা। এইটো 3 নম্বৰটো বেটাৰী এটাৰ গোটক কোষ বোলে, এইটো মিছা। কোষৰ গোটসমূহক বেটাৰী বুলি কোৱা হয়। 4 নম্বৰ অন্তৰক বিদ্যুৎ পাৰ হ'বলৈ দিয়ে, এইটো হ'ব মিছা। 5 নম্বৰ আছে এটা বৈদ্যুতিক বাল্বৰ এটাহে টাৰ্মিনেল থাকে, এইটো হ'ব মিছা। 2টা টাৰ্মিনেল বা মেৰু থাকে। 6 নম্বৰ আছে পথ বিচ্ছিন্ন হৈ থকা বৰ্তনীক মুক্ত বৰ্তনী বুলি কোৱা হয়, এইটো হ'ব সঁচা। পিছত আছে 7 নম্বৰ প্লাষ্টিক বিদ্যুতৰ ভাল পৰিবাহী, এইটো হ'ব মিছা। তাৰপিছত আছে স্তম্ভ মিলোহা, 2টা আছে বৈদ্যুতিক কোষ, সেইটো হ'ব ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে। মই ডাইৰেক্ট দি দিছো চিধা চিধি। 2 নম্বৰটো আছে বৈদ্যুতিক সুইচ, বৰ্তনীটো সম্পূৰ্ণ বা বিচ্ছিন্ন কৰা এক সৰল আহিলা বা সঁজুলি। তাৰপিছত আছে বন্ধ বৰ্তনী য'ত বিদ্যুৎ প্ৰবাহৰ পথ সম্পূৰ্ণ থাকে। তাৰপিছত ফিলামেন্ট বাল্বৰ ভিতৰত থকা পোহৰ দিয়া পাতল তাঁৰ। তাৰপিছত 5 নম্বৰটো আছে, এইটো ইমান ইম্পৰ্টেণ্ট নহয়, তথাপি চাই যোৱা। এইটো মই কৈ নাযাওঁ, এইটো চাই যোৱা। তাৰপিছত আছে 6 নম্বৰটো, এইটো বহুত ইম্পৰ্টেণ্ট। সুইচ অন কৰিলে বাল্ব কিয় নজ্বলিব পাৰে, যিকোনো 2টা যুক্তি দিয়া। বাল্বটো ফিউজ বা বেয়া হ'ব পাৰে। তাৰপিছত আছে বেটাৰীটো পাৱাৰ বা শক্তি শেষ হ'ব পাৰে। তাৰপিছত আছে বৰ্তনীৰ তাঁৰডাল ক'ৰবাত ছিগি যাব পাৰে বা ছিঙি থাকিব পাৰে। 7 নম্বৰটো আছে এইটো নাহিবও পাৰে, এইটো ইম্পৰ্টেণ্ট নহয়। 8 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়, এইটো এটা পৰীক্ষা হয়। তাৰপিছতো চাই যোৱা, এইটো ইমান ইম্পৰ্টেণ্ট নহয় মোৰ মতে। তাৰপিছতো চাই যোৱা 10 নম্বৰটো ইম্পৰ্টেণ্ট নহয়, তথাপিও দি দিছো। তাৰপিছত আছে 11 নম্বৰ ইলেক্ট্ৰিচিয়ানে কিয় ৰবৰৰ হাত মোজা পিন্ধে, এইটো ইম্পৰ্টেণ্ট। ৰবৰ হৈছে বিদ্যুতৰ অপৰিবাহী যাৰ মাজেৰে বিদ্যুৎ যাব নোৱাৰে, আৰু ৰবৰ হাত মোজা পিন্ধিলে কাম কৰোঁতে কাৰেণ্ট লাগি হাতত শ্বক পোৱাৰ ভয় নাথাকে। তাৰপিছত আছে বিদ্যুৎ উপযোগী হ'লে কিয় বিপদজনক। বিদ্যুতৰ অসতৰ্কতা ব্যৱহাৰৰ ফলত তলত দিয়া বিপদসমূহ হ'ব পাৰে। তিতা হাতেৰে বা খোলা তাঁৰৰ চুলে কাৰেণ্ট লাগি মানুহ মৰিব পাৰে। তাৰ পাছত আছে ঘৰত শ্বৰ্ট চাৰ্কিট হৈ ভয়াৱহ জুই লাগিব পাৰে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু।